মৌদ্ৰিক আৰু প্ৰকৃত GDP, নমিনেল এণ্ড ৰিয়েল GDP, নমিনেলৰ মানিটাৰী GDP বুলি কোৱা হয়, মৌদ্ৰিক GDP। চলিত দৰৰ ভিত্তিত গণনা কৰা GDPক চলিত দৰৰ GDP বা মৌদ্ৰিক GDP বোলা হয়। অন্যহাতে কোনো বছৰৰ স্থিৰ মূল্যৰ ভিত্তিত গণনা কৰা GDPক স্থিৰ মূল্যত GDP বা প্ৰকৃত GDP বোলা হয়। এতিয়া ইয়াৰ অৰ্থ কি? প্ৰথমটো বাক্যত কি কোৱা হৈছে? মৌদ্ৰিক GDP কি হয়? চলিত দৰৰ ভিত্তিত। কোনো এটা বছৰত কোনো বস্তুৰ যিটো চলিত দৰ থাকে, বৰ্তমান যি চলি থাকে, সেই দৰৰ ভিত্তিত যেতিয়া সেই বছৰটোত সেই দেশখনৰ GDP নিৰ্ণয় কৰা হ'ব, সেইটোক চলিত দৰত GDP বা মৌদ্ৰিক GDP বুলি কোৱা হয়। আৰু তাৰ বিপৰীতে যেতিয়া কোনোবা এটা নিৰ্দিষ্ট বছৰক স্থিৰ ভিত্তি বছৰ হিচাপে ধৰি সেই বছৰৰ মূল্যৰ ভিত্তিত যেতিয়া তাৰ পিছৰ কোনো এটা বছৰ GDP গণনা কৰা হয়, তেতিয়া সেইটোক স্থিৰ মূল্যত GDP বা প্ৰকৃত GDP বোলা হয়। পিছৰখিনি পঢ়িলে আৰু ভালকৈ বুজি পাবা কথাখিনি। মৌদ্ৰিক GDP হ'ল এটা বছৰ উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মূল্য, আৰু ইয়াক মুদ্ৰাৰ মানত চলিত বজাৰ দৰত নিৰ্ণয় কৰা হয়। মৌদ্ৰিক GDP কোনটো কোৱা হয়? যেতিয়া কোনো এটা বছৰত যিখিনি উৎপাদিত দ্ৰব্য আৰু সেৱা থাকে, সেই উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যি মূল্য হয়, সেয়া হ'ল সেই বছৰটোৰ মৌদ্ৰিক GDP। আৰু তাক মৌদ্ৰিক GDP বুলি কিয় কোৱা হয়? ইয়াক মুদ্ৰাৰ মানত আৰু সেই বছৰটোত বজাৰখনত যি চলিত দৰ চলি থাকে, সেই দৰতে নিৰ্ণয় কৰা হয়। কিন্তু দৰ সদায় একে হৈ নাথাকে। এতিয়া ইয়াৰ আগৰ বছৰত যদি কোনোবা এটা বস্তুৰ দাম বেলেগ আছিল, এতিয়া তাৰ বেলেগ দৰ সদায় বদলি হৈ থাকে, সলনি হৈ থাকে। গতিকে কোনো এটা বছৰত উৎপাদন বৃদ্ধি নোপোৱাকৈ কেৱল দৰ বৃদ্ধি পোৱাৰ কাৰণেই GDP বৃদ্ধি পাব পাৰে। কেতিয়াবা কোনোবা এটা বছৰত এনেকুৱা হ'ব পাৰে যে দ্ৰব্য সামগ্ৰী বা সেৱাৰ উৎপাদন বৃদ্ধি নাই হোৱা, কিন্তু তাৰ দৰটো যিহেতু বৃদ্ধি হৈছে, সেইকাৰণে সেই GDPত তাৰ অৱদান বেছি আগবঢ়ালে আৰু তাৰ কাৰণে GDP বৃদ্ধি পায়। গতিকে কোনো এটা বছৰত উৎপাদন বৃদ্ধি নোপোৱাকৈ কেৱল দৰ বৃদ্ধি পোৱাৰ কাৰণেই GDP বৃদ্ধি পাব পাৰে। তোমালোকক মই এটা শাৰী বাক্য এটা দিবলৈ থাকি গৈছিল, এতিয়া লিখি দিলোঁ। চোৱা, কি কৈ আছিলোঁ যে কেতিয়াবা কোনো দ্ৰব্য সামগ্ৰীৰ উৎপাদন বৃদ্ধি নাপায়, কিন্তু কি হয়, সেই সময়ত সেই বছৰটোত দৰ বৃদ্ধি পায় বস্তুসমূহৰ। সেইকাৰণে উৎপাদন বৃদ্ধি নোপোৱাকৈ দৰ বৃদ্ধিৰ কাৰণে GDP বাঢ়ি যাব পাৰে। আৰু তাৰ বিপৰীত ধৰণে উৎপাদন হ্ৰাস নোপোৱাকৈ কেৱল দৰ হ্ৰাস পোৱাৰ কাৰণে GDP হ্ৰাস পাব পাৰে। কেতিয়াবা কি হয়, উৎপাদন ঠিকেই চলি থাকে, বাঢ়ি থাকে, কিন্তু সেই বস্তুখিনিৰ দাম বা দৰ কমি যায়। আৰু কমি যোৱাৰ কাৰণে যদিও উৎপাদন বেছি হয়, দৰ কম হোৱাৰ কাৰণে GDPত প্ৰভাৱ পৰে আৰু GDPও হ্ৰাস হৈ পৰে। এতিয়া উভয় ক্ষেত্ৰতে GDPয়ে অৰ্থনীতিখনৰ প্ৰকৃত অৱস্থাটো দেখুৱাব নোৱাৰে। উভয় ক্ষেত্ৰতে মানে এই দুই ক্ষেত্ৰৰ কথা কৈছে। এতিয়া অৰ্থনীতিখনৰ প্ৰকৃত অৱস্থাটো যদি দেখুৱাব নোৱাৰে, তেতিয়াহ'লে চোৱা, গতিকে মৌদ্ৰিক GDPয়ে যি নিৰ্দেশ কৰিব নোৱাৰা অৰ্থনীতিৰ প্ৰকৃত অৱস্থা, সেই প্ৰকৃত অৱস্থাৰ বুজ ল'বলৈ প্ৰকৃত GDP গণনা কৰিব লগা হয়। মৌদ্ৰিক GDP গণনা কৰাত এই দোষটো থকাৰ কাৰণে প্ৰকৃত GDP গণনা কৰিবলগীয়া হয়। আৰু এতিয়া প্ৰকৃত GDP কেনেকৈ গণনা কৰা হয়? প্ৰকৃত GDP গণনা কৰিবলৈ সাধাৰণ দৰ স্তৰ স্বাভাৱিক হৈ থকা এটা ভিত্তি বছৰ বাছনি কৰা হয়। যেতিয়া কোনো এটা বছৰ দৰ স্তৰ একদম স্বাভাৱিক আছিলে, সাধাৰণ আছিলে, সেই বছৰটোক এটা ভিত্তি বছৰ হিচাপে নিৰ্ণয় কৰি লোৱা হয়। আৰু তাৰপিছত বৰ্তমান বছৰৰ মানে চলিত বছৰৰ প্ৰকৃত GDP নিৰ্ণয় কৰা হয়। আৰু সেই ভিত্তি বছৰটোৰ দৰ স্তৰটো সদায় 100 বুলি ধৰি লোৱা হয়। বিবেচিত বছৰৰ GDPক সেই ভিত্তি বৰ্ষৰ মূল্যত প্ৰকাশ কৰি বিবেচিত বছৰৰ প্ৰকৃত GDP গণনা কৰা হয়। চোৱা, প্ৰকৃত GDP কেনেকৈ গণনা কৰা হয়? চলিত বছৰৰ GDP, বৰ্তমান যি বছৰটো চলি আছে, সেই বছৰৰ GDPটোৰ লগত কি পূৰণ কৰা হয়? ভিত্তি বছৰৰ সূচক, মানে সেই ভিত্তি বছৰ মানে যিটো বছৰ ধৰি লোৱা হয়, যিটো বছৰত সাধাৰণ দৰ স্তৰ একেবাৰে সাধাৰণ হৈ থকা দেখা যায়, যে দৰ স্তৰ কমাও নাই আৰু বঢ়াও নাই, সেই বছৰটোৰ সূচকটো ধৰা হয়। তাৰমানে 100, আৰু এইটো সদায় 100 বুলিয়েই ধৰা হয়। আৰু চলিত বছৰৰ সূচক, বৰ্তমান সেই বছৰটোত কি দৰ চলি আছে, সেইটোৰ এটা সূচক থাকে, সেইটো ধৰি লোৱা হয়। আৰু এই ফৰ্মুলাটোৰ মতে তেনেকৈ প্ৰকৃত GDP গণনা কৰিব পাৰি। এতিয়া উদাহৰণটো চোৱা, উদাহৰণটোত এই ফৰ্মুলা মতে যেতিয়া তুমি ডাটাকেইটা তোমালোকে
পুট কৰিবা ডাটাকেইটা, তেতিয়া প্ৰকৃত GDP নিৰ্ণয় কৰিব পৰা যাব। ধৰা হ'ল 2000-2001 ভিত্তি বছৰ আৰু 2010-11 বছৰৰ GDP হ'ল 50 লাখ কোটি আৰু সেই বছৰৰ দৰ সূচকাংক হ'ল 200। এতিয়া এই ক্ষেত্ৰত 2010-11 বছৰৰ প্ৰকৃত GDP কিমান হ'ব? ইয়াত ভিত্তি বৰ্ষটো কি ধৰা হৈছে 2000-2001, মানে সেই বছৰটোত দৰ স্তৰ একেবাৰে নৰ্মেল হৈ আছিল, সাধাৰণ হৈ আছিল আৰু সেইকাৰণে তাক ভিত্তি বছৰ হিচাপে ধৰি ল'লে আৰু ইয়াৰ সূচকটো কি হয় 100, এইটো সদায় 100 হয়। আৰু 2000-2011 বছৰৰ GDP কিমান হ'ল সেই বছৰত 50 লাখ কোটি আৰু সেই বছৰৰ দৰ সূচকাংক কিমান আছিল 200। গতিকে প্ৰকৃত GDP যদি 2010-11 বছৰৰ কাৰণে প্ৰকৃত GDP নিৰ্ণয় কৰিব লগা হয়, তেতিয়া ফৰ্মুলা মতে পুট কৰিলে চলিত বছৰৰ GDP, মানে সেই বছৰৰ GDP কিমান হ'ল 50 লাখ কোটি পূৰণ তাৰ ওপৰত এইকেইটা ডাটা যেতিয়া পুট কৰা হ'ল, তেতিয়া কিমান পোৱা হ'ল প্ৰকৃত GDP 25 লাখ কোটি আৰু এনেকৈ প্ৰকৃত GDP নিৰ্ণয় কৰিব পাৰি।